নাচনী ধুনীয়া হাঁহিত মৰম লগা আৰু যে ধুনীয়া মুগা ৰিহা মেখেলা এইটো হ'ল ৰ আপলোড দিটো টিকটকত আৰু এটা বনাওঁ ৰ ভাল চাই পাইছোঁ ৰ এইটোকে বনাওঁ ৰ দেওবৰীয়া বজাৰলে মনি নব সদায় আহে মোৰেনো লগৰবোৰে জোকাই নবক ধেমালিতে এই নব ভালেই আছে ভনীজনী ভালেই চাগে কথাটো পিছে ময়ো নাপাহৰো সুধিবলে তই টিকটক বনাই থাকবি চাই ইমান ডাঙৰ যে ঘটনা এটা ঘটি থাকে মই ক'ব কাৰণে সেইটো তাত এই টিকটকটো বোলে বন্ধ হ'ব সেইকাৰণে ভাবিছোঁ কেইটামান ভিডিঅ' বনাই লওঁ মই কিনো হ'ল ইমান ডাঙৰ ঘটনা কচোন তোৰ বয়ফ্ৰেণ্ডক দেখা পালে দেখোন ঘূৰি আছে দেখোন ছোৱালী এজনীৰ লগত পাৰ্কত বা কি একেবাৰে সিহঁতক ঘূৰা ঘূৰি হাতত ধৰা ধৰি মই একেবাৰে চাই চব খাই গ'লোঁ ভাবিছোঁ তই নেকি চাৰ তই নহয় তাকে মই তোক ক'ব কাৰণে আহিলোঁ কোন ৰাহুল নেকি হে নহয় ঐ তে কোন ৰোহিত নেকি হে নহয় ঐ তে কোন ৰমেশ নেকি বাপৰে বা মইনো কি জানো কোনটো বা হয় তোক দেখিছোঁ আৰু সিদিনাখন যে ঘূৰি আছিল যে পাৰ্কত তই আৰু সি মোক যে মাত দিলি সেইজন ল'ৰা মই জানিছিলোঁ যে সেইটো ৰোহিত হয় মই জানিছিলোঁ সি যিমান ঢকেৰে ওলাব বুলি পেলাই তাক মই দি আছোঁ ফোন কৰোঁ ৰ হেল্ল' তুমি ক'ত আছা কোৱাচোন তুমি যে ইমান অভদ্ৰ ইমান ঢকে বাছ দগি বাছ ওলাই ভাবাই নাছিলোঁ মই তুমি যে কোন চলত ঘূৰি আছিলা পাৰ্কত মোক কোৱা এতিয়াই কোৱা মই কেনেকৈ জানিম তুমি কোন চলত ঘূৰি আছিলা তুমি জানিবা পাৰিলে কোৱা এতিয়া মোৰ ভণ্টি আছিলে গাঁৱৰ পৰা আহিছে মোক ঘূৰাবলৈ কেনে গৈছিলোঁ কোৱা এতিয়া সেনেকুৱা কথা কোৱা হা ৰখা তোমাক লগ পাব তোমাক মই এনেকৈ কথা কম নহয় কোন ছোৱালী মই ধৰা পেলাই ল খালি ৰবা মই জানিছিলোঁ মই প্ৰথমতে জানিছিলোঁ তুমি ঢকে বাজ ওলাবা বুলি পেলাই তথাপি ভাবিছিলোঁ ভাল পাওঁ আৰু বুলি পেলাই তোমাতকৈ মোৰ সেই ৰাহুল ৰমেশ সিহঁতে ভাল তুমি যে ইমান দুগি বাজ হয় বুলি মই ভবাই নাছিলোঁ এতিয়া ফোন কাটা তোমাৰ লগত আজিৰ পৰা একো কথা নাই একো আমাৰ একো কানেকশ্যন নাই একো ৰিষ্টাই নাই আজিৰ পৰা ফোন দেখা তুমি মোৰ নাম নল'বা তোমাৰ নামটো মই ওলাই দিছোঁ একবাৰ মনৰ পৰা কি যে হ'ব তুমি মোক ধোকা দি দিলা ভবাই নাছিলোঁ মই কুকুৰ চালা তোমাৰ কাৰণে কান্দিম নেকি মই ঐ পাপৰি মোক কেনেকৈ পাহৰি তাই কোন আৰে ইজ ব্ৰেকআপটো দি দিলোঁ খঙতে মই জানো ৰোহিততকৈ আৰু ৰমেশতকৈ তাইক মই বেছিকৈ ভাল পাইছিলোঁ ৰে মই কি কৰোঁ কোন আৰে মই মৰি যাম মই ভাতো নাখাওঁ যে হাত ভৰিছোঁ কাটি ল'ম আজি মই এই তোৰ কথা দুনিয়াৰ ইমান ল'ৰাটো ভাল পাওঁ মই আজিহে গম পালোঁ তোক ক'ব আহিব নালাগিছিল পাই থাক এতিয়া কোনোবা ৰোহিত ৰাহুল ৰাকেশ ৰিয়ান যত যিমান চবকে ভাল পাই থাক যা